বেলেগ ঠাইত আহিছোঁ। বানপানীত আপোনাৰ ক্ষতিগ্ৰস্ত বহুত হৈ গৈছে কাৰোবাৰ। এতিয়া বৰ্তমান মেইন প্ৰব্লেমখিনি এতিয়া আহিছে, কাৰণ কেনেকৈ সেই 1 টকাত এটা 1 টকাটোৱে কেনেকৈ সহায় কৰিব। 1 টকা এটাৰ মূল্য একোৱে নাই। যে তেখেত কোন হয় মই নাজানো। 1 টকা পূৰা হৈ যাব। 1 টকা 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 এনেকৈ। হাই এভৰিৱান, মই নহয় আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NJTSK ব্লগলৈ। আজি দুটামান কথা ক'ম বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ, আৰু অলপ এটা বেলেগ ঠাইত আহিছোঁ, এটা ধুনীয়া পৰিৱেশত আহিছোঁ, ধুনীয়া বাগানৰ মাজত। কাৰণ যিখিনি কথা ক'ম বুলি ভাবিছোঁ সেইখিনি কথা আপোনাৰ হাই হুলস্থুল বা গাড়ী আৱাজ থাকিলে একদম কৈ ভাল নালাগিব। তো সেইকাৰণে ভাবিলোঁ ধুনীয়া ঠাণ্ডা জেগাডোখৰত আহোঁ, ঠাণ্ডা জেগাডোখৰত আহি কথাখিনি কওঁ। আৰু অলৰেডি আপোনালোকে টাইটেল থাম্বনেইল ধুনীয়াকৈ দেখিছে যে আপুনি দিয়া অকল এটা 1 টকাই এজন যাৰ বানপানীত আপোনাৰ ক্ষতিগ্ৰস্ত বহুত হৈ গৈছে কাৰোবাৰ। এতিয়া বৰ্তমান মেইন প্ৰব্লেমখিনি এতিয়া আহিছে, কাৰণ মানুহৰ এতিয়া পানী শুকাই গৈছে। এতিয়া কাৰোবাৰ ঘৰ নাই, কাৰোবাৰ দোকান ভাঙি গৈছে, কাৰোবাৰ কিবা হৈছে। কিন্তু আপুনি দিয়া অকল এটা 1 টকা এটাই এজন মানুহৰ বহুত সহায় হ'ব। কিন্তু কেনেকৈ সেই 1 টকাটোৱে কেনেকৈ সহায় কৰিব, তো সেই কথাখিনি মই ধুনীয়াকৈ বুজাই দিম এতিয়া। তো বুজাই দিয়াত যদি কিবা ভুলভ্ৰান্তি হয় তো ক্ষমা কৰি দিব। মোৰ ফালৰ পৰা মই নিজৰ এটা ভাৱ এটা আপোনালোকৰ ওচৰত অনুভৱ কৰিছোঁ যে এইটো কাম কৰিলেও আমাৰ বহুত সহায় হয়। তো ধুনীয়াকৈ বুজাই দিছোঁ কথাখিনি, তো চাই লওক ধুনীয়াকৈ। আজিকালিৰ দিনত এটা 1 টকা এটাৰ মূল্য কিনো, এটা 1 টকা এটাৰ মূল্য একোৱে নাই। আপুনি মই 1 টকা পইচা এটা এনেই কাৰোবাক দি দিওঁ বা কিবা কৰি দিওঁ, বা কেতিয়াবা আমি ক'ৰবাত নদীৰ ওপৰেদি গৈছোঁ তেতিয়াও আমি 1 টকা এটা পেলাই দিওঁ, মানে 1 টকা এটা একো মূল্য নাই। কিন্তু সেই 1 টকাটো কাৰোবাক যদি আমি দিওঁ তেওঁ সহায় হ'ব। কেনেকৈ সহায় হ'ব? ছাপ'জ ধৰক আজি মই এজন মানুহৰ, কোনোবা এজন পাৰ্চনেল মানুহৰ ধৰক XYZ, তেখেত কোন হয় মই নাজানো, কাৰোবাৰ ধৰক আপোনাৰ ঘৰটো নাই, একেবাৰে ঘৰ খতম, বানপানীৰ পৰা খতম কৰি দিছে ঘৰটো, বা তেখেতৰ দোকানখন খতম। তেখেতে যিখিনি উপাৰ্জন কৰে, ধৰক এজন মানুহে দোকান এখনৰ পৰা উপাৰ্জন কৰে, কিন্তু তেওঁৰ দোকানখন বানপানীয়ে পূৰা টোটেলি শেষ কৰি দিছে। তো তেওঁক আমি কি কৰিব লাগে, যে তেখেতৰ ধৰক প্ৰব্লেম হৈছে, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, তেখেতৰ প্ৰব্লেম হৈছে, বা বহুত ইউটিউবাৰ বা বহুত জেগাত গৈছে, বা কিছুমানৰ একাউণ্ট নম্বৰ দিছে, বা কিছুমানৰ কিবাও দিছে। তো সেই একাউণ্ট নম্বৰত আমি পাৰ মেম্বাৰ, ধৰক মই দিছোঁ বা ই দিছে, বা কোনোবা 1 লাখজন মানুহে যদি 1 টকাকৈ দিয়ে সেই মানুহজনৰ একাউণ্টত, তো কিমান টকা হ'ব? 1 লাখ টকা পূৰা হৈ যাব। তো 1 লাখ টকা পইচাত মানুহজনে কিমান কি কৰিব পাৰিব? অন্ততঃ তেখেতৰ দোকানখন ধৰিছোঁ 5 লাখ 10 লাখ টকীয়া দোকান, কিন্তু 1 লাখ টকাত তেখেতে মিনিমাম সৰু বস্তু এটা লৈ হ'লেও তেখেতে আকৌ ঘৰখন চলাব পাৰিব। তো সেনেকৈ যদি 1 টকা পইচা যদি 1 কোটি মানুহে যদি সেইজনক দিয়ে, কিমান টকা হ'ব? 1 কোটি টকা হ'ব। মই এটা এনে কাগজ কলম চলম একো নাই, এটা মাটি থাকি এটা এক্সাম্পল এটা বস্তু এটা দেখাই দিম। প'জ ধৰক এই মানুহজন, সেইজন XY, সেইটো XY তেখেত সেই মানুহজন, ঠিক আছে। সেই মানুহজনক ধৰক মই দিলোঁ 1 টকা, এই মানুহজনে দিলে 1 টকা, এইজনে দিলে 1 টকা, এইজনে দিলে 1 টকা, এইজনে দিলে 1 টকা, বেছি নহয়, অকল 1 টকাই, 1 টকা 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 এনেকৈ চবেই দিলে 1 টকা। সেই মানুহজনৰ তাত গৈ পিনে এদিন সেই আমি যে যিটো 1 টকা দিছোঁ, সেই মানুহজনৰ ওচৰত সেই 1 টকাটো 1 টকা 1 টকাকৈ গৈ লাখত হ'বগৈ, 1 লাখ 2 লাখ বা হাজাৰত হ'বগৈ, 1000 2000 3000 50,000 হাজাৰ টকা হ'ব। আৰু 1 টকা পইচা এটা দিবলৈ কাৰো গাত নালাগে, মই নালাগে, মোৰ কি, মইতো সৰু সুৰা কাম এটা কৰি আছোঁ, বা কোনোবা কাম নকৰা সৰু যদি ল'ৰা এটা দোকানলৈ গৈছে ন, সি মিনিমাম 5 টকা পইচা লৈ হাতত লৈ পিনে যায়, 5 টকা পইচা লৈ যায়। সেই 5 টকাৰ পৰা যদি সি 1 টকা দিব লাগে ন, তেতিয়াও তাৰ গাত নালাগে। কাৰণ কেলৈ, 1 টকা এটাত আজিকালি পায়নো কি? আজিকালি 1 টকা এটাত ক'বলৈ গ'লে ভাল চকলেট এটাও নাপায়। কিন্তু এই 1 টকাটো আমি যদি কোনোবা এজন বিপদত পৰি থকা মানুহ এজন, বানপানী ইমান ক্ষতিগ্ৰস্ত কৰিছে, মানুহৰ ঘৰ নাই, কিবা নাই। এই ৰিচেণ্টলি ডিম্পুদাই এটা ভিডিঅ' দিছিলে, এঘৰ মানুহ দেখাইছে, এই মানুহঘৰৰ ঘৰৰ একো চিন চাপে নাই, অনলি ৱাল চোৱাল ইটাৰ টুকুৰা নাই, এনেকুৱা হৈ গৈছে। তো সেনেকুৱা মানুহৰ হাতত যদি সেই পইচাখিনি যদি গৈ পৰেগৈ, তো বহুতখিনি সহায় হ'ব। তো মই মোৰ ফালৰ পৰা এটা মোৰ মনোভাৱ কৈছোঁ যে এনেকৈ আমি সহায়টো কৰিব পাৰোঁ। এতিয়া কাক কৰক বা কি কৰক মই এইটো কথা নাজানো, মোৰ ভিডিঅ' কোনোবাই দূৰ জেগাতো চাই থাকিব পাৰে। তো আপোনালোকক ধৰক এইখন গাঁৱত নহয় সিখন গাঁৱত ধৰক হৈছে, গম পায় যে আমাৰ সিখন গাঁৱত এঘৰ মানুহৰ ঘৰ চৰ ভাঙি খতম, তো তেওঁলোকৰ যিখিনি উপাৰ্জন কৰিবলগীয়া ৰাস্তা আছিলে চব খতম। তো এইখন গাঁৱৰ মানুহখিনি গোটেই গাঁওখন মিলি যদি দিয়ে, এখন গাঁৱত মিনিমাম 500মান ঘৰ মানুহ থাকে, বা 1000 থাকে, বা 2000 3000 5000 10000 মানুহ থাকে। তো সেনেকৈ দি পিনে তেখেতক সহায় কৰিব পাৰে। আৰু কোনোবাই চাগে কমেণ্ট কৰি সুধিব পাৰে যে 1 টকা পইচা আমি কেনেকৈ দিম, মানুহজনক কেনেকৈ ডিপ'জিট কৰিম। তো আজিকালি একো ডাঙৰ কথা নহয়, ছ'চিয়েল মিডিয়াৰ যুগ। যদি একাউণ্ট নম্বৰ পায় তেখেতক আপুনি গুগল পে' কৰি হ'লেও দিব পাৰে, কাৰণ গুগল পে'ত 1 টকা এটা আৰামত
লগালগ গুচি যায়। এইখিনিয়ে মোৰ সৰু এটা মনোভাৱ আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ। আৰু 1 টকা বুলি নহয়, কোনোবাই যদি পাৰে তাতকৈ বেছিও সহায় কৰক। সেইটো কথা বোলে 1 টকা বোলে 1 টকাই কৰিব লাগিব বুলি কথা নাই। কোনোবাই লাখ টকা কোটি টকাও সহায় কৰিব পাৰে, সেইটো নাজানো তেওঁলোকৰ। কোনোবা এনেকুৱা মানুহ আছে তেওঁলোকে লাখ টকা কোটি টকা সহায় কৰিব পাৰে, কোনোবাই একেবাৰে নোৱাৰে। সেই একেবাৰে নোৱাৰা কিজনে নিজকো চাওক, লোককো 1 টকা এটা আৰামত দিব পাৰে। তাত কোনো একো প্ৰশ্নই নুঠে যে 1 টকা পইচা কোনো দিব নোৱাৰিব। যেনেকুৱা মানুহে হওক 1 টকা পইচা এটা তেখেতে দিব পাৰিবই, সেইটো একদম তেখেতে দিব পাৰিব। তো একো নাই, তো এটা মোৰ সৰু মনোভাৱ আপোনালোকৰ ওচৰত প্ৰকাশ কৰিলোঁ। যদি কওঁতে মিলিলে কিবা ভুল বান্ধিছে ক্ষমা কৰি দিব। তো আজিৰ কাৰণে বাই বাই। এটা নতুন ভিডিঅ'ত এখন নতুন ঠাইত আকৌ পুনৰ লগ পাম। আজিৰ কাৰণে বাই বাই, ধন্যবাদ, জয় অসম, বাই বাই।